বিশ্ব পৰ্যটন দিৱসৰ দিনটোতে পৰ্যটনস্থলীৰ পয়া লগা ৰূপ পৰ্যটন বিভাগৰ হেমাহিৰ বাবে আজিও অনাদৃত পৰ্যটনৰ অলেখ সম্ভাৰেৰে পৰিপূৰ্ণ কলিয়াবৰৰ শিলঘাট অঞ্চল এটা যুগ ধৰি অসম্পূৰ্ণ হৈ থাকিল শিলঘাটৰ ত্ৰিশূলধাৰীত নিৰ্মিত পৰ্যটন নিৰ্বাহ তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দিনতে গ্ৰামোন্নয়নৰ পুঁজিৰে প্ৰায় 15 লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল এই পৰ্যটন নিৰ্বাহটো কিন্তু খুঁটা আৰু ছাদ নিৰ্মাণৰ পাছতে স্তব্ধ হৈ পৰে পৰ্যটন নিৰ্বাহটোৰ নিৰ্মাণ কাৰ্য ফলত বিগত প্ৰায় 12 বছৰ ধৰি পৰিত্যক্ত হৈ আছে এই পৰ্যটন নিৰ্বাহ ব্ৰহ্মপুত্ৰৰ পাৰৰ নৈসৰ্গিক শোভা উপভোগ কৰিবলৈ শিলঘাট ত্ৰিশূলধাৰী অঞ্চললৈ দেশী বিদেশী পৰ্যটকৰ আগমন ঘটে যদিও পৰ্যটকৰ জিৰণিৰ বাবে অঞ্চলটোত নাই ন্যূনতম সুবিধা সেয়ে আধৰুৱা পৰ্যটন নিৰ্বাহটো সম্পূৰ্ণ কৰিবৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে শিলঘাটৰ ত্ৰিশূলধাৰী যিটো পৰ্যটকৰ বাবে এটা ঘৰ বনাইছিল এই ঘৰটো দেখা গৈছে যে নিৰ্মাণ সম্পূৰ্ণ নহ'ল এইটো কেতিয়া আৰম্ভ কৰিছিল আৰু কেনেকৈ হয় এইটো আমাৰ স্বৰ্গীয় তৰুণ গগৈ আমাৰ যি প্ৰয়াত মুখ্যমন্ত্ৰী আছিলে তৰুণ গগৈ ছাৰৰ দিনতে এইটো আৰম্ভ কৰা হৈছিলে তেখেতে আমাৰ অসম টুৰিজিম ডিপাৰ্টমেণ্টৰ যি ফাণ্ড সেই ফাণ্ডৰ দ্বাৰা এই ঘৰটো বনোৱা হৈছিলে কি কাৰণতে ঘৰটো আধাখুনীয়া কৰি থ'লে এইটো আমি গম পোৱা নাই আমাৰ যিহেতু শিলঘাট যিটো পিকনিক স্পট এই পিকনিক স্পটটোত আমাৰ দেশ বিদেশৰ পৰ্যটকো আহি পেলাই ৰ'দ বতাহ বৰষুণ যেতিয়া আহে তেওঁলোকে এই জিৰণি চৰাটোতে জিৰণি লৈছিলে আৰু যিহেতু ঘৰটো এতিয়া আধা বনোৱা হৈ থাকিলে এই ঘৰটো বৰ্তমান যি চৰকাৰ আজি প্ৰায় 9-10 বছৰে যাবলৈ হ'ল এই বৰ্তমান চৰকাৰখনক আমি মানে এই ঘৰটো পুনৰ নিৰ্মাণৰ কাৰণে যি অসম টুৰিজিম ডিপাৰ্টমেণ্টে কাম কৰিছিলে সেই ডিপাৰ্টমেণ্টক যাতে অনুমতি দি এই ঘৰটো পুনৰ মানে সংস্থাপন বা নিৰ্মিত কৰে এই বিষয়ে আমি অসম চৰকাৰক কলিয়াবৰৰ পৰা অনুবৰা ৰিপৰ্ট জনজাগৰণ লাইভ